হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। ঘৰত থাকিলে যে মোৰ এই ৰাতিপুৱা সময়কণ ইমান বেছি ভাল লাগে। তাতে আজি আকৌ ইহঁতৰ উৎপাতবোৰ চাওকচোন, কাজিয়া লাগিছে খোৱাৰ লগত কেনেকৈ। আৰু এইজনী আমাৰ বুলবুলি, বিৰাট দুষ্ট তাই। সদায় খোৱাৰ সময়ত তাই পাৰকেইটাৰ লগত কাজিয়া লাগে। বাৰু যি কি নহওক, সদায় নিচিনাকৈ আজিও মই ৰাতিপুৱা উঠি ফ্ৰেছ হৈ পিনে প্ৰথমতে পানী এগিলাচ খালোঁ। তাৰপিছত ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু লগতে ঘৰৰ কামখিনি কৰি আজৰি হৈ ল'লোঁ। তাৰপিছত এইফালে ঢেঁকী আৰু কলমৌ শাক আছিলে, মায়ে যোৱাকালিয়ে আনিছিলে, মই বাচি কুটি দিলোঁ। আৰু এইফালে দুপৰীয়া ভাত সাজ খাই মই টাউনলৈ বুলি ওলালোঁ, কাম দুটামান আছে। তাৰপিছত দেখিলোঁ যে যিহেতু ৰেল গেটখন পৰি আছে, সেইকাৰণে ইমান বেছি গাড়ীৰ ভিৰ লাগি আছে। আৰু এইফালে মই প্ৰথমতে ATMলৈ গ'লোঁ, মোৰ যোৱাকালি যোনটো কাম আছিল সেয়া কৰি ল'লোঁ। তাৰপিছত আকৌ পোষ্ট অফিচলৈ গ'লোঁ। পোষ্ট অফিচতো কাম এটা আছিলে। আহোঁতে মই লিচি এটা কিনি ল'লোঁ, ইমান বেছি গৰম পৰিছে আজি, বাপৰে। আৰু এইফালে মই ঘৰ পালোহি। আজিৰ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।